हेलो गाइस আপোনালোকৰ ভালেই নহয় সো আজি মই ভাল প্ৰেংক এটা লৈ আহিছো ৰোমান্টিক প্ৰেংক পাৰ্ট 1 লৈ আহিছো আৰু ভিডিও চাই ভাল পালে জানেন কি কৰিব লাগে লাইক কমেন্ট শেয়াৰ গুটেখিনি কৰি দিব যদি আপুনি আমাৰ চেনেল নতুন তেনে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু চাৰিওতে লিংকটো টিংকে বজাই দিব আৰু সেইদিনা মই ফেক এছএমএছ প্ৰেংক আৰু আপোনাৰ সোশ্যাল এক্সপেৰিয়েন্স প্ৰেংক লৈ আহিছিলো সো কিয় ভিডিওত মানে ভিউ চোৱা নাই সো আপোনালোকে প্লিজ ভিডিও শেয়াৰ কৰি দিব আৰু ভিডিওটো চাওক তেনে ৰোমান্টিক পাৰ্ট 1 সো পাৰ্ট 2 লাগে যদি কমেন্ট কৰি জনাব সো থ্যাংক ইউ আৰু লগতে কথা এটা ক'ব থাকি গ'ল সো আমাৰ মৰাণ ভাইৰ চেনেল এটা আছে সো তেওঁ চেনেলৰ বিষয়ে তেওঁ কৈ দিব মৰাণ অসমৰ চেনেলটো ডেছক্ৰিপশ্যনত লিংকটো দিয়া যাব আৰু আপকামিং নতুন শৰ্ট ফিল্ম এটা আহি আছে আৰু লিংকটো গৈ পিনে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু চাইডৰ টিংটো টিংকে বজাই দিব আৰু ভিডিওটো চাব ভাই আৰু 1K সাবস্ক্ৰাইবাৰ হ'লে মই নিউজ মানে নতুন এটা শৰ্ট ফিল্ম Excuse me, यार बहिव পাৰিম নে? পাৰি ন? পাৰি। মই তোমাৰ লগত মানে ডাইৰেক্ট কথাটো কৈছো দেই বেয়া নাপাবা। মানে সেইটাতে বহি আছিল মানে। সো তোমাৰ লগত এনে চিনাকি হ'ম বুলি আহিলো। তোমাৰ নামটো কি? মোৰ নাম ৰশ্মি মছাৰী। অকণ জোৰকে কোৱাচোন। ৰশ্মি মছাৰী। ৰশ্মি উচাৰী। মোৰ নাম সুৰজ চেত্ৰী। এনে তোমাৰ ঘৰটো ক'ত? মোৰ ছত্ৰ লেপৰ। ছত্ৰ জয়পিনে ন? তোমাৰ? মই গহপুৰ মেইন টাউনতে। কিবা আহিছিলা নি? মই ইয়াতে আহিছিলো। ওচৰলৈ যাম নেকি? পাৰি। পাৰি ন? কিবা কামত আহিছিলা? এনে ফুৰিব আহিছিলো। এনে ফুৰিব আহিছিলা? মানে অথনি মই তাত বহি আছিলো সো তুমিও এনে বহি আছা ময়ো এনে বহি আছো সো এনে কথা পাতিম বুলি আহিলো চিনাকি হ'ম বুলি আহিলো এনে কি পঢ়ি আছা নেকি? পঢ়ি আছো। এবাৰ কিহত? ফাৰ্ষ্ট ইয়াৰ। ফাৰ্ষ্ট ইয়াৰ মোৰ বেছ চেম মই ফাৰ্ষ্ট ইয়াৰ कितना चाहने लगे हम सिंगल নেকি? চিংগল। সঁচাকে সিংগল ময়ো সিংগল তোমার দুসো কুলে তোমাৰ এনে ঘৰত কোন কোন আছে? আমাৰ মা আছে পাপা আছে দিদি আৰু বেহেন। দিদি আৰু বেহেন ন সো মোৰতো কৈ দিওঁ মোৰ মা আছে পাপা আছে ভাইটি এটা আছে আৰু ককা এজন আছে সো এনে তুমি সিংগল ন? দুজনে মিংগল হৈ যাও নেকি? ভাল দিন পৰিছে আজি তুমি মানে কি কৰি ভাল পোৱা? মই ডান্স। ডান্স সো ডান্স কৰি ভাল পোৱা মোক ডান্স এটা কৰি দেখুওৱা না মাই গড। তুমি নিজে গানটো গাই মোবাইলটো মই থৈ দিওঁ বেয়া নোপোৱা যদি ডান্স এটা কৰি দেখুৱাই দিওঁ তুমি নিজে গোৱা আৰু গান নাচি দিওঁ বিহু নাছিলে। বিহু নাচা বিহু নাচে মই গানটো গাই ফুলনি মানে অগিছা গাই দিওঁ চিনাকি হলো নাম্বাৰটো দিব পাৰা মোক ন? মোৰ নাম্বাৰ হ'ব লাগিব। শুদ্ধ নাম্বাৰ দিবা কিন্তু দেই লোৱা কি বুলি চেক কৰিম? তেৰা মৰ্জি। ডাৰ্লিং বুলি চেক কৰি দিওঁ নেকি? নাম্বাৰটো তুমি লৈ লোৱা বাৰকৈ মেছেজ কৰোঁতে আকৌ কোন বুলি কৰি দিলে মোক বেয়া লাগিব ন কি বুলি চেভ কৰা? জানো। ফিউচাৰ হাজবেণ্ড বুলি চেভ কৰি দিয়া চব কথা পাতি ভাল লাগিলে মোৰ কথা এটা ক'ব থাকি গ'ল গম পোৱা নে চৈ পিনে শুনা বেয়া চেয়া নাপাবা দেই কথাটো এই গছৰ লগত কিমান এটা দেখিছানে আমি এটা ধেমালি ভিডিঅ' এটা বনাই আছিলোঁ প্ৰেংক ভিডিঅ' দেই বেয়া চেয়া নাপাবা বাই বাই मेरे जीना जीना कैसे जीना नासिका मेरे जीना मेरे हमदम नासिका मेरे जीना जीना कैसे जीना नासिका मेरा तेरे बिना हमदम
खुशी है ये तारीफें दिल से जो मैंने करी है जब तुम्हें नाम सजी है दुनिया मेरे हमदम आसमान पे मेरे गुजरी हो गया बुरे हम नाम पे मेरे जिंदगी लिख दूं मेरे हमदम ৰক অন বে ফালি দিছে বে जीना जीना कैसे जीना ना सीखा तेरे तेरे बिना हमदम চ' ভাইহঁতক লগ পালোঁ ইয়াতে চ' সিহঁতে ইয়াত গান মানে গিটাৰ প্লে' কৰি আছিলে চ' মোৰ কাৰণে প্লে' কৰি দিলে চ' স্পেচিয়েল থেংকছ ভাই চ' থেংক ইউ চ' মোৰ কাৰণে প্লে' কৰি দিলে আৰু আপোনালোকৰ কাৰণে এইটো মোক কৰিবলগীয়া হৈছে চ' আপোনালোকে প্লিজ মোৰ চেনেলটো শ্বেয়াৰ কৰিব আৰু যদি আপুনি আমাৰ চেনেল নতুন তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব